নমস্কাৰ এভৰিৱান, আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল এডুকেশ্যন কৰ্ণাৰলৈ স্বাগতম। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ এটা অতিকে ইম্পৰ্টেণ্ট টপিকটো হ'ল দৰ্শন, ফিলচফি কি। এতিয়া আপোনালোকে যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। হোৱাট ইজ ফিলচফি অৰ্থাৎ দৰ্শন কি। চাওক, দৰ্শন হৈছে জ্ঞান অন্বেষণৰ এটি শাখা যাৰ দ্বাৰা সত্যৰ প্ৰকৃতি উপলব্ধি কৰিব পাৰি। দৰ্শনৰ ইংৰাজী প্ৰতিশব্দ ফিলচফি শব্দটো গ্ৰীক শব্দ ফিলছ আৰু ছফিয়া নামৰ শব্দ দুটাৰ পৰা উৎপত্তি হৈছে। ফিলছ মানে হ'ল লাভ অফ অৰ্থাৎ ভাল পোৱা আৰু ছফিয়া মানে হ'ল উইজডম অৰ্থাৎ জ্ঞান। গতিকে ফিলচফি শব্দৰ অৰ্থ হৈছে জ্ঞানৰ প্ৰতি অনুৰাগ অৰ্থাৎ জ্ঞানক ভাল পোৱাটোৱে হ'ল দৰ্শন। ডেফিনেশ্যন অফ ফিলচফি, দৰ্শনৰ সংজ্ঞা। দৰ্শন সম্বন্ধে বিভিন্ন সময়ত বিভিন্ন দাৰ্শনিকে সংজ্ঞা আগবঢ়াইছে। কিছুমান দাৰ্শনিকৰ মতে দৰ্শন বিশ্ব ব্ৰহ্মাণ্ডৰ অধ্যয়ন, কিছুমানৰ মতে মানৱ জ্ঞানৰ আৰু বহুতে ক'ব খোজে ধাৰণাসমূহৰ ব্যাখ্যা। কেইজনমান দাৰ্শনিকে মত দৰ্শোৱা সংজ্ঞাসমূহ আমি ক'বলৈ লৈছোঁ। 1 নম্বৰ, ফিক্টেৰ মতে দৰ্শন হৈছে জ্ঞানৰ মতবাদ অথবা বিজ্ঞান। 2 নম্বৰত আছে হেগেলৰ মতে দৰ্শন হৈছে চৰম ভাৱাদৰ্শৰ বিজ্ঞান। গতিকে দেখা যায় যে দৰ্শন হৈছে জীৱন আৰু জগতৰ এক সামগ্ৰিক ব্যাখ্যা আৰু তাৰ মূল্য নিৰ্ধাৰণ। ভিডিঅ'টোত ফিলচফি কি চমুকৈ জানিবলগীয়া কথা এইখিনি আছিলে। থেংক ইউ এভৰিৱান।